স্মাৰ্ট মিটাৰটো গোটেই অসমত এতিয়া ইন্ট্ৰডিউচ কৰাটো খুব বেছি দিন হোৱা নাই। নতুন বস্তু নতুনকৈ এপ্লাই কৰিবৰ কাৰণে অসমত যেহেতু লোৱা এটা পদক্ষেপ হিচাপে ইয়াত খুঁটি নাটি হয়তো থকাটো স্বাভাৱিক, একো আচৰিত হ'ব লগা নাই। আৰু লাহে লাহেকৈ এইটো ইউজ কৰাৰ পাছত ক'ত নেকি আমাৰ গণ্ডগোল আছে বা কেনেকৈ চলি আছে সেইবিলাক লাহে লাহেকৈহে ডিটেক্ট হৈ যাব। ৰাইজৰ পৰা কমপ্লেইন আহিব, কনজিউমাৰবিলাকৰ পৰা অজৰ আপত্তি আহিব আৰু লাহেকৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে গোটেইবিলাক নিষ্পত্তি কৰিবৰ কাৰণে সমস্যা ক'ত আছে, সমস্যাৰ আচল কাৰণটো ক'ত আছে সেইবিলাক তেওঁলোকেও পৰীক্ষা নিৰীক্ষা কৰি পেলাই এইবিলাক সমাধান কৰিবৰ কাৰণে নিশ্চয় ব্যৱস্থা কৰিব। আজি যেহেতু ডিজিটেলাইজেশ্যনৰ যুগ চলিছে, গতিকে স্মাৰ্ট মিটাৰ এপ্লাই কৰিবৰ কাৰণে অসম চৰকাৰে পদক্ষেপ লোৱা, সিদ্ধান্ত লোৱা সেইটো বেয়া হোৱা নাই, সেইটো ভালেই হৈছে। কাৰণ যথেষ্ট মেন পাৱাৰৰ ইয়াত আগৰ যিটো মেনুৱেল আছিলে সেইটো চলাবৰ কাৰণে যথেষ্ট মেন পাৱাৰৰ প্ৰয়োজন আছিল। এতিয়া কম মেন পাৱাৰৰ দ্বাৰা দি এইখিনি চলাব পৰা গৈছে যে মিনিমাম মেন পাৱাৰ উইথ মেক্সিমাম ছাৰ্ভিচ, যিটো এটা নীতি লৈ পেলাই চৰকাৰবিলাকে কাম কৰি আছে। গতিকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ দ্বাৰা দি ৰাইজৰো নিশ্চয় অসুবিধা হোৱা নাই, সুবিধা হৈছে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও সুবিধা আছে, একো অসুবিধা নাই। কিন্তু নতুন নতুন অৱস্থাত লঞ্চ হৈছে, ইন্ট্ৰডাকশ্যন হৈছে। ইয়াৰ কাৰণে ক'তবা নহয় ক'তবা যে লেখনা থাকি যাব, ক'তবা নহয় ক'তবা যে গণ্ডগোল থাকি যাব, সেইবিলাক ঠিক কৰিবৰ কাৰণেহে চোৱা চিতা কৰাৰ দৰকাৰ আছে। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা যিহেতু বহল ভিত্তিত বিধানসভাতো আলোচনা কৰা হৈছে, অজৰ আপত্তিবিলাক আমাৰ বিধায়কসকলৰ পৰাও আহিছে আৰু চৰকাৰৰ ফালৰ পৰা সেইবিলাক সমস্যাটো আঁতৰাবৰ কাৰণে তেওঁলোকে চাইণ্টিফিকেলি ক'ত আমাৰ ডিফেক্টিভটো আছে চোৱা চিতা কৰি নিষ্পত্তি কৰিবৰ কাৰণে তেওঁলোকেও আশ্বাস দিছে। লাহে লাহেকৈ মই ভাবোঁ যে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত যদি ক্ষীপ্ৰতাৰে পদক্ষেপ লৈ কাম কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হয়, এই সমস্যাখিনিও সমাধান হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস। মই গভৰ্ণমেণ্টৰ ওচৰত সেইটোকে দাবী জনাওঁ যে যিহেতু সমস্যা হিচাপে কমপ্লেইন হিচাপে ৰাইজৰ পৰা যিহেতু আহিছে, কনজিউমাৰবিলাকৰ পৰা আহিছে, তাৰ প্ৰতি গভৰ্ণমেণ্টে গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰ। কনজিউমাৰসকলে যাতে কোনো অসুবিধাত নপৰে আৰু কনজিউমাৰসকলৰ দাবী দাৱাটো পূৰণ কৰিব লাগিব। কাৰণ কনজিউমাৰসকলে পইচা দিহে আজি কাৰেণ্টটো লৈছে, গতিকে এই পইচা দিয়াৰ পাছত ৰাইজে হাৰাশাস্তি পোৱা সেইটো কিন্তু অনুচিত। গতিকে এইবিলাক সমস্যাটো গভৰ্ণমেণ্টৰ ফালৰ পৰা গুৰুত্ব সহকাৰে লৈ পেলাই সোনকালে নিষ্পত্তি কৰিবৰ কাৰণে যাতে কাম কৰে, এইখিনি মই গভৰ্ণমেণ্টৰ ওচৰত আহ্বান জনাইছোঁ। চাওক, স্মাৰ্ট মিটাৰটো গোটেই অসমত এতিয়া ইন্ট্ৰডিউচ কৰাটো খুব বেছি দিন হোৱা নাই। নতুন বস্তু নতুনকৈ এপ্লাই কৰিবৰ কাৰণে অসমত যিহেতু লোৱা এটা পদক্ষেপ হিচাপে ইয়াত খুঁটি নাটি হয়তো থকাটো স্বাভাৱিক, একো আচৰিত হ'ব লগা নাই। আৰু লাহে লাহেকৈ এইটো ইউজ কৰাৰ পাছত ক'ত নেকি আমাৰ গণ্ডগোল আছে বা কেনেকৈ চলি আছে সেইবিলাক লাহে লাহেকৈহে ডিটেক্ট হৈ যাব। ৰাইজৰ পৰা কমপ্লেইন আহিব, কনজিউমাৰবিলাকৰ পৰা অজৰ আপত্তি আহিব আৰু লাহেকৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে গোটেইবিলাক নিষ্পত্তি কৰিবৰ কাৰণে সমস্যা ক'ত আছে, সমস্যাৰ আচল কাৰণটো ক'ত আছে সেইবিলাক তেওঁলোকেও পৰীক্ষা নিৰীক্ষা কৰি পেলাই এইবিলাক সমাধান কৰিবৰ কাৰণে নিশ্চয় ব্যৱস্থা কৰিব। আজি যেহেতু ডিজিটেলাইজেশ্যনৰ যুগ চলিছে, গতিকে স্মাৰ্ট মিটাৰ এপ্লাই কৰিবৰ কাৰণে অসম চৰকাৰে পদক্ষেপ লোৱা, সিদ্ধান্ত লোৱা সেইটো বেয়া হোৱা নাই, সেইটো ভালেই হৈছে। কাৰণ যথেষ্ট মেন পাৱাৰৰ ইয়াত আগৰ যিটো মেনুৱেল আছিলে সেইটো চলাবৰ কাৰণে যথেষ্ট মেন পাৱাৰৰ প্ৰয়োজন আছিল। এতিয়া কম মেন পাৱাৰৰ দ্বাৰা দি এইখিনি চলাব পৰা গৈছে যে মিনিমাম মেন পাৱাৰ উইথ মেক্সিমাম ছাৰ্ভিচ, যিটো এটা নীতি লৈ পেলাই চৰকাৰবিলাকে কাম কৰি আছে। গতিকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ দ্বাৰা দি ৰাইজৰো নিশ্চয় অসুবিধা হোৱা নাই, সুবিধা হৈছে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও সুবিধা আছে, একো অসুবিধা নাই। কিন্তু নতুন নতুন অৱস্থাত লঞ্চ হৈছে, ইন্ট্ৰডাকশ্যন হৈছে। ইয়াৰ কাৰণে ক'তবা নহয় ক'তবা যে লেখনা থাকি যাব, ক'তবা নহয় ক'তবা যে গণ্ডগোল থাকি যাব, সেইবিলাক ঠিক কৰিবৰ কাৰণেহে চোৱা চিতা কৰাৰ দৰকাৰ আছে। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা যিহেতু বহল ভিত্তিত বিধানসভাতো আলোচনা কৰা হৈছে, অজৰ আপত্তিবিলাক আমাৰ বিধায়কসকলৰ পৰাও আহিছে আৰু চৰকাৰৰ ফালৰ পৰা সেইবিলাক সমস্যাটো আঁতৰাবৰ কাৰণে তেওঁলোকে চাইণ্টিফিকেলি ক'ত আমাৰ ডিফেক্টিভটো আছে চোৱা চিতা কৰি নিষ্পত্তি কৰিবৰ কাৰণে তেওঁলোকেও আশ্বাস দিছে। লাহে লাহেকৈ মই ভাবোঁ যে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত যদি ক্ষীপ্ৰতাৰে পদক্ষেপ লৈ কাম কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হয়, এই সমস্যাখিনিও সমাধান হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস।
মই গভৰ্ণমেণ্টৰ ওচৰত সেইটোকে দাবী জনাওঁ যে যিহেতু সমস্যা হিচাপে কমপ্লেইন হিচাপে ৰাইজৰ পৰা যিহেতু আহিছে কনজিউমাৰবিলাকৰ পৰা আহিছে তাৰ প্ৰতি গভৰ্ণমেণ্টে গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰ কনজিউমাৰসকলে যাতে কোনো অসুবিধাত নপৰে আৰু কনজিউমাৰসকলৰ দাবী দাৱাটো পূৰণ কৰিব লাগিব কাৰণ কনজিউমাৰসকলে পইচা দিহে আজি কাৰেণ্টটো লৈছে গতিকে এই পইচা দিয়াৰ পাছত ৰাইজে হাৰাশাস্তি পোৱা সেইটো কিন্তু অনুচিত গতিকে এইবিলাক সমস্যাটো গভৰ্ণমেণ্টৰ ফালৰ পৰা গুৰুত্ব সহকাৰে লৈ পেলাই সোনকালে নিষ্পত্তি কৰিবৰ কাৰণে যাতে কাম কৰে এইখিনি মই গভৰ্ণমেণ্টৰ ওচৰত